So guys, welcome back to my YouTube channel. আৰু আজি আছো একদম হোটেল এখন ওপেনিং কৰিবৰ কাৰণে হোটেলখন মই দেখাই আছো গুটেখিনি আৰু হোটেলখন আছে হোটেলখন নাম হৈছে আখল লখিমপুৰ জিলা একদম পুৰা লখিমপুৰ এসিসি মুখাতে আছে আখল মাতিছিলে আমাক গৈ আছো এতিয়া আৰু আছে আজি ওপেনিং ন ওপেনিংৰ কাৰণে একদম কিবা খুৱাইছে আৰু পুৰি চুৰি কিবা চলে তোলে কিবা দিছে আৰু খাবলৈ মজা লাগিছে খাই লৈ পেলাই লগ পাইছো গোটেই হোটেলখন দেখা তো গাইস আজি এতিয়া নতুনকৈ ৰেষ্টুৰেণ্ট ওপেনিং কৰিছে মোৰ বাগৰাকীয়ে মানে অফিচৰে বা হয় মানে এএসটিসি সন্মুখতে আছে নামটো হ'ল আখল আৰু এয়া বা আছে এয়া মালিক হ'ব আৰু না বাৰ ভাইটি আৰু মানে ৰেষ্টুৰেণ্টখন আজিৰ পৰা ওপেনিং কৰিছে আপোনালোকে ক'ব ডিজে ব্লগছ বুলি ক'ব ডিছকাউণ্ট এটা দিব আৰু কিবা এটা দিব আৰু ডিছকাউণ্ট এপিচ মাংস বঢ়াই দিব বেষ্ট উইচেছ থাকিলে আপোনালোকলৈ ভালকৈ চলক হোটেলখন আমিও আহিম খাবলৈ কেতিয়াবা ৰিভিউ দিম আমিও নে কি দেখাই দিছোঁ ধুনীয়াকৈ ডেক'ৰেশ্যনটো কিমান ধুনীয়াকৈ কৰিছে চব আৰু ভাইটিহঁত আছে এওঁলোকে তোমালোকে ৰান্ধিছানে নেকি তোমালোকে ৰান্ধিবা নাই তোমালোকে মিলাবা আৰু এয়া ইউনিফৰ্ম তেওঁলোকৰ আছে দেখিছেনে আখল লিখা আছে আৰু এটা কথা ভাল লাগিছে আজি অপেনিং কৰিছে কিন্তু তথাপিতো ইমান তেওঁলোকে চাফা চিকুণকৈ আছে মানে যিকেইজন ভাইটি আমাক দিছে মানে খাবলৈ আজি আৰু মুখত মাস্ক হওক বা এনেকুৱা ধুনীয়াকৈ চাফা চিকুণকৈ আছে আচলতে এখন হোটেলৰ সেইটো ডাঙৰ কথা আচলতে চাফা চিকুণটো গতিকে এয়া আগলৈও তেওঁলোকে যদি থাকে আমাৰ সকলোৱে সঁহাৰি জনাব বাক আৰু লখিমপুৰৰ পৰা এসটিসি সন্মুখতে আছে আৰু আখল বুলি লিখাই থাকিব বাহিৰত চাইনবোৰ্ডখন দেখাই দিম বাহিৰত আহিব আপোনালোক আৰু এই বা দেউতা আছে দেউতা মানে ইয়াতে মেইনলি কি পাব আপোনালোকে মেইনটো মানে ইয়াত থলুৱা খাদ্য যেনেকৈ টেঙা মাছ মাংস আৰু ৰুটি পৰঠা চব পাব এইটোত মানে এইবোৰ মানে ইমান মছলা চছলা ইউজ নকৰে আপোনালোকে ন ইমান মছলা চছলা ইউজ নকৰে মছলা ইউজ নহ'ব লোকেলি মানে যিখিনি পায় আৰু একদম টেঙা অন্য হয় চব খৰিচা ঢেকীয়া খাৰলি এইবিলাক পোৱা যাব আচ্ছা থলুৱা খাদ্য আৰু লগতে থাকিব মাছ মাংস খাচী মাংস এইবোৰ থাকিবই মাছ এইটো থাকিব আৰু ঠিক আছে তাৰপিছতে ব্ৰইলাৰ থাকিব আকৌ লোকেলো থাকিব সেইকাৰণে আপোনালোকৰ আৰু মানে কোনোবাই চাপ'জ বাৰ্থডে চাৰ্থডে হ'ল অৰ্ডাৰ দিব পাৰে অৰ্ডাৰ ল'ব পাৰে আচ্ছা আমি বাৰ্থডে হওক এনিভাৰ্চাৰী হওক মানে অৰ্ডাৰ চৰ্ডাৰ কৰিলে আমি লৈ ল'ব চ' গাইছ সেয়া আছিলে ভিডিঅ'টো আখল দেখিছে একদম লখিমপুৰ এসটিসি একদম সন্মুখত আছে ঠিক আছে আজিলৈ আহিছোঁ ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটো প্ৰথম প্লিজ ছাবস্ক্ৰাইবটো কৰি দিলে আজিলৈ বাই মনত আছে মোৰ তুমি কোৱা বুজিলো